আমি জয় অসম বুলি কওঁ, আমাৰ অসমখনক মাতৃ বুলি আমি স্থান দিওঁ, কিন্তু আমাৰ মাতৃক আমি এনেকৈ ট্ৰিট কৰি আছোঁ। এনেকুৱা ভিডিঅ' বনাই একো লাভ নাই দাদা। ঐ মাকৰি ছিঙি নিম মুণ্ডা। হে? আমি অসমৰ মানুহে চাফ চিকুণতা বহুত বেছি ভাল পাওঁ। বহুতেই বেছি ভাল পাওঁ। আমাৰ মানুহবোৰে বেয়া, ইমান লেতেৰা কৰে, চৰকাৰৰ ভুল, চৰকাৰে চাফা নকৰে। DN টাটা বাই বাই কলিকতা মুম্বাই। নহয়, এনেকৈ মই বেলেগৰ গাত দুখ যাবি ভিডিঅ'টো শেষ নকৰোঁ, কিয়নো এনেকুৱা কৰিলে ডিগবৈ গৈ ডুবাই হৈ নাযায়। কি যে বকি আছো মই। মা এই চিপছৰ পেকেটটো ক'ত পেলাও? বাহিৰত পেলাই দিয়া খিৰিকীৰে। কিন্তু মা বাহিৰত পেলালেচোন ৰাস্তাটো লেতেৰা হ'ব। দেখিছে আপোনালোকে, পোৱালি থাকোঁতেও মই কিমান স্মাৰ্ট আছিলোঁ, কিন্তু তাৰ পাছতো পেকেটটো ৰাস্তাতে পেলাবলগীয়া হ'ল, কাৰণ মায়ে কৈছিলে যে এটা পেকেট ৰাস্তাত নেপেলালেনো কি হ'ব, চবেই পেলাই ৰাস্তাত বস্তু, এটা পেকেট ৰাখি গাড়ীত ৰাস্তাটো চাফা হৈ যাব নেকি? আৰু এইবোৰ শুনি পেকেটটোৱে নিজেই ক'লে, বাপাহাৰে ফেলে দিয়ে মোক। অলপ বেছি হৈ গ'ল। যি নহওক, এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে কিয় আমাৰ অসমৰ এনে দুৰৱস্থা হৈছে। কি এতিয়াও বুজি পোৱা নাই? একো নাই, মই বুজাই দি আছোঁ। মেকুৰী দাৰ মাকৰ নিচিনা আমাৰো বহুত মানুহে ভাবে যে এটা পেকেট পেলালেনো কি হ'ব ৰাস্তাত, আৰু এনেকৈ ৰাস্তাত, নলাত, নদীত, বিল, পুখুৰী য'তে ত'তে নিজৰ আৱৰ্জনা পেলাই দিয়ে। আৰু এইটো কথা সঁচা যে আমাৰ এজনে এটা পেকেট নেপেলালেনো কি হ'ব, একো যাদুটো হৈ নাযায় যে পিছদিনা চব চাফা হৈ যাব। মায়ঙত অৱশ্যে তেনেকুৱা হ'ব পাৰে, তাত মানুহকো মেকুৰী বনাই দিব পাৰে। পিছে যি নহওক, এটুপ এটুপ পানীৰে যেনেকৈ সাগৰ হয়, তেনেকৈ এজন দুজন এশজন হাজাৰজন মানুহে পেলাই দিয়া বস্তুৰে আমাৰ পৰিৱেশৰ এনে অৱস্থা হয়। সেইবাবে আমি ইজনে সিজনক অকল গালি পাৰি বা জ্ঞান দি লাভ নাই, কাৰণ আমি এনেও কাৰো কথা নুশুনো। তাতকৈ নিজে কামেৰে উদাহৰণ দিয়াই ভাল। আৰু বনকিম দায়ে নিজৰ এই ভিডিঅ'টোৰে এটা ভাল আৰম্ভণি কৰিব চেষ্টা কৰিছে, কিন্তু ভিডিঅ'টোৰ ভিউজ দেখি মই গম পাইছোঁ যে আমাৰ মানুহে পৰিৱেশ ৰক্ষাক লৈ কিমান বেছি সজাগ। তো আমি যেনেকৈ সদায় বেমাৰ হ'লেহে ঔষধ খাওঁ, এনে চখতটো কিয় খাম পিছে? ঠিক তেনেকৈ আমাৰ লেতেৰা পৰিৱেশে আমাক যেতিয়ালৈকে জ্বলা কলা কৰি খাই নামাৰে, তেতিয়ালৈকে আমি পৰিৱেশখন আমাৰ চাফ চিকুণ কৰি সুন্দৰ কৰাক লৈ অলপো চিৰিয়াছ নহওঁ। কিন্তু পৰন্তু এটা কথা ঠিক যে বেমাৰ হৈ ভুক্তভোগী হৈ হাৰাশাস্তিত ঔষধ খোৱাতকৈ আগে ভাগেই ভেকচিন লোৱাই ভাল, লাগিলে 2টা ড'জৰ ভেকচিনেই নহওক কিয়।